উৎপল শিৱমৰ কথাৰে ঋতুস্মিন ভূঞা আৰু ৰশ্মিৰেখা গোস্বামীৰ পাঠেৰে কবিতাৰ শিৰোনাম সমীৰণ নিলিখিবা প্ৰেমৰ কবিতা। হেল্ল' সমীৰণ। হয়, কোনে কৈছে আপুনি? তুমি প্ৰেমৰ কবিতা নিলিখিবা সমীৰণ। ঘৃণনীয় তোমাৰ মুখাৰ আঁৰৰ কুৎসিত মুখনি। প্ৰেমিক কবিৰ মুখা পিন্ধি প্ৰেমক কলংকিত নকৰিবা সমীৰণ। চিনিছোঁ তোমাক, প্ৰিয়া। এম আই ৰাইট? নাকৰ আগত থকা তোমাৰ খংটো আৰু খং অভিমান মিশ্ৰিত হৈ কঁপি কঁপি ওলোৱা মাতটি শুনিয়েই চিনি পাইছোঁ। তুমিয়েই হয় সেইজনী অভিমানী, প্ৰিয়া। তোমাৰ এই অভিমানী মাতটি কিমানবাৰ যে শুনিলোঁ সেই প্ৰেমৰ হালধীয়া দিনবোৰত। শুনিয়েই চিনিলোঁ তোমাক। কেনে আছা তুমি? অভিমান? তোমাৰ দৰে এক নিঃস্ব পশুক মই অভিমান কৰিম? ঘৃণ কৰোঁ তোমাক। তোমাৰ কদৰ্য কণ্ঠস্বৰ মোৰ কৰ্ণকুহৰত প্ৰতিধ্বনি শুনি চৰম এক তিক্ত অনুভৱ হৈছে মনত। স্বাৰ্থপৰ পলায়নবাদী ধিক তুমি। নিলিখিবা প্ৰেমৰ দৰে পবিত্ৰ শব্দ তোমাৰ কলমৰ মহিয়েদি। তুমি চুলেই প্ৰেম শব্দটি অভিশাপ হৈ পৰে। ধেত আকৰি, আজি সুদীৰ্ঘ 3 বছৰৰ পাছত ফোনটো কৰি কিয়নো ঘৃণা আৰু অভিমানৰ চুনামীৰে ধুৱাই নিব খুজিছা মোৰ অনুভৱৰ মথাউৰি? প্ৰেমৰ কবিতাৰ মাজতেইতো বিচাৰি পাওঁ তোমাৰ মোৰ সেই হেঙুলি অতীত। ষ্টপ ইট সমীৰণ। তোমাৰ মিথ্যাচাৰ ভৰা পুতি গন্ধময় কণ্ঠস্বৰ শুনি প্ৰেমৰ ৰোমন্থন কৰিবলৈ মই ফোন কৰা নাই। আলোচনী কাকতৰ পৃষ্ঠাই পৃষ্ঠাই প্ৰকাশ পোৱা তোমাৰ প্ৰেমৰ কবিতাবোৰ দেখি তোমাৰ কবিৰ আঁৰৰ কুটিল মুখনি উদঙাই দিবলৈহে মন গৈছে সমীৰণ। তোমাৰ বাবে মই কি কৰা নাছিলোঁ? হৃদয়ৰ ৰন্ধে ৰন্ধে শ্ৰুতমান ৰক্তত তোমাৰ নাম আঁকি দি শোধন কৰিছিলোঁ। তোমাৰ প্ৰেমৰ কবিতাৰ পংক্তিবোৰ আওৰাই মই নিজক সজাই তুলিছিলোঁ এক প্ৰেমৰ মালিতাপ ৰূপে। প্ৰিয়া, আজিও মোৰ প্ৰতি কবিতাৰ প্ৰতি বৰ্ণ তোমাতেই উৎসৰ্গিত। কবিতাৰ ছন্দই ছন্দই তোমাৰেই স্পন্দন। সেইটো আজিও লিখোঁ কবিতা প্ৰেমৰ বিষাদৰ প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ। মিথ্যাবাদী ভীৰু পুৰুষ তুমি। কবিতাই কবিতাই মোক সজাই তুলি সেয়ে হয়তো তুমি কলীয়া মেঘৰ দৰে মুখ লুকুৱালত দিকিবলয়ত। যিদিনা শুনিলা মোৰ এটি বৃক্ষ বিকল, মনত আছে মোৰ সেই দিনটো সমীৰণ। মুমূৰ্ষ অৱস্থাৰে মোক দাঙি নিয়া হৈছিল এম্বুলেন্সৰ চাইৰেন বজাই কোনোবা চহৰৰ চিকিৎসালয়লৈ। অৰ্ধচেতন অৱস্থাত বিচাৰিছিলোঁ তোমাক, কিন্তু তুমি হে প্ৰেমৰ কবি প্ৰেয়সীক সেই অৱস্থাত তেজি অন্তৰ্ধান হৈছিলা কোনেও ঘূণাক্ষৰেও গম নোপোৱাকৈ। বহু কান্দিলোঁ জানা সমীৰণ, বহু কান্দিলোঁ। এতিয়া তুমি নিশ্চয় বহু সুখী প্ৰিয়া। বহু সুখী মই। মোক বুকু উজাৰি মৰম দিয়া এজন স্বামী, এজনী পৰীৰ দৰে কণমানি ছোৱালী, এখন পূৰ্ণাংগ ঘৰ। বহু সুখী মই। তোমাৰ দৰে এজন পুৰুষক মই কেতিয়াবা ভাল পাইছিলোঁ? ঘিণ লাগে মোৰ। দিয়া, আৰু কিমান ক্ষোভ আছে বাকী দিয়া প্ৰিয়া। হয়তো সেয়াও হ'ব পাৰে মোৰ কোনো এক নতুন কবিতাৰ সৃষ্টিৰ পাথেয়। নিলিখিবা সমীৰণ, নিলিখিবা আৰু প্ৰেমৰ কবিতা। তুমি মোৰ অনামিকা আঙুলিত পিন্ধাই দিয়া আঙুঠিটো চাই চাই বহু কান্দিছিলোঁ যেতিয়া মৃত্যু ভয়ে মোক হেঁচি ধৰিছিল। কোনোবা এক ক্ষণত কোনো এক অচিন যুৱকে হেনো যাচি দিছিল নিজৰ এটি বৃক্ষ
মোলৈ বুলি। নাজানিলোঁ নাম তেওঁৰ, নাজানিলোঁ পৰিচয়। গুপ্ত ৰাখি নিজক আঁৰ কাপোৰৰ আঁৰত মোৰ দেহত সংৰোপিত কৰিলে জীৱনৰ নতুন ছন্দ। কোনো চুক্তি, কোনো অৰ্থৰ বিনিময়ত নহয়, মানৱতা, মানৱতাৰ বিনিময়ত মোৰ দেহত গুজি দিলে নিজৰ দেহৰ অমূল্য অংগ। সেয়ে আজি সম্পূৰ্ণ সুস্থ, এটি সুখী পৰিয়ালৰ সগৌৰৱী মাতৃ মই। তাৰ পাছত কৈ যোৱা প্ৰিয়া। তুমি দিয়া আঙুঠিটো উপহাৰ দি আহিলোঁ সেই অচিন যুৱকৰ বাবে চিকিৎসকৰ হাতত, যাৰ বাবে দেহত আজি মোৰ এই প্ৰাণ সঞ্চাৰণ। নুবুজিবা সমীৰণ, মানৱীয়তাৰ এই প্ৰমূল্য তুমি কেতিয়াও নুবুজিবা। ভীৰু কাপুৰুষ তুমি, এজন মুখা পিন্ধা কবি। হৈ গ'ল সম্পূৰ্ণ প্ৰিয়া, এক নতুন প্ৰেমৰ মালিতা। ঘৃণনীয় এই কবিৰ কাপেদি বাগৰি থাকিব অক্ষয় কবিতা। যেতিয়ালৈ তোমাৰ শৰীৰত মোৰ কোনো অংগই নাচে, জানি ল'বা তুমিও, তুমি উপহাৰ দিয়া সেই আঙুঠিটো মোৰ অনামিকাত আজিও জোন হৈ জিলিকি আছে। সমীৰণ, সমীৰণ, হেল্ল', সমীৰণ, হেল্ল'।